নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ঐনিতী ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত যোৱা বছৰে অপৰাজিতা গছ এটা ৰুইছিলোঁ। এই গছটো যিটো গামলাত ৰুইছিলোঁ, এই গামলাটো দেখিছে মই এয়া দেখুৱাই আছোঁ, পচি ভাঙি চাঙি আদায় হ'ল, পচিলে। সেইকাৰণে বেলেগ গামলাত মই আজি ৰুবলৈ লৈছোঁ। এইটোকে আপোনালোকৰ ওচৰত আজি মই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। আপোনালোকে দেখিছে কেনেকৈ পাঠি গৈছে, কেনেকৈ পচি গ'ল। হ'লেও মই সময় নোপোৱাত এনেকৈ থৈছিলোঁ। এতিয়া মই আজি এইটো বেলেগ গামলাত ৰুবলৈ লৈছোঁ। আৰু আপোনালোকে গামলাত বা টাবত ৰুলে, যিকোনো গামলা হওক, টাব হওক, আপোনালোকে আগতে পোতা খৰি ল'ব, তাৰপিছতে ৰুব। কাৰণ পানী জমা হ'লে গছজোপা মৰিব পাৰে, মৰি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে পোতা কৰিব। আৰু মই ইয়াত থলত দিছোঁ, জাবৰ জোঁথৰ অলপ মই পচাই থৈছিলোঁ, এইটো দিছোঁ। লগত দিছোঁ গোবৰ আৰু মাটি মই একেলগে ধুনীয়াকৈ মিক্স কৰি থৈছিলোঁ, এইটো দিছোঁ। এইটো দিয়ে মই ৰুম। মই বাকী একো সাৰ চাৰ দিয়া নাই, আকৌ গোবৰ সাৰটো দিছোঁ। আপোনালোকেও সেনেকৈ ৰুব। আৰু ইমান অপৰাজিতা গছটো সাৰ নালাগে বাৰু। আৰু মই ইয়াত ট্ৰেন্সফাৰ কৰিছোঁ আৰু এইটো গামলাত। আৰু মই খেলৈ গামলাতে ৰুই আছোঁ, বা আপোনালোকে টাবতো ৰুব পাৰে, কিন্তু গামলাটো অলপ আহল বহল, সেইকাৰণে মই গামলাত ৰুই দিছোঁ। কাৰণ মই গছজোপা জোপোহা কৰিবলৈ বিচাৰিছোঁ। কাৰণ মই যোৱা বছৰে ৰোৱা এই গছজোপা, কিন্তু ফুলজোপা, কিন্তু মই আগটো কাটি দিওঁ। কাৰণ মোৰ এনেকৈ বগাবলৈ জেগা নাই। আপোনালোকে জানে অপৰাজিতা গছ বগায়, কিন্তু মই বগাবলৈ দিয়া নাই। মই আগটো কাটি দিওঁ, আৰু যেতিয়া বগাই তেতিয়াই কাটি দিওঁ। কাৰণ তেতিয়া আপোনালোকে 12 মাহে ফুলো পাই থাকিব, আৰু আপোনালোকৰ সুবিধা হয়, জেগা নালাগে, আৰু ধুনীয়াও হয়। এইকাৰণে আপোনালোকে এনেকৈ ৰুব পাৰে, আৰু আপোনালোকে বগাবলৈ দিব নালাগে। আৰু এনেকৈ আগটো কাটি থৈ দিব, আৰু তেতিয়া জোপোহা হৈ ধুনীয়া এটা গছ হ'ব, ফুল গছ হ'ব। কাৰণ অপৰাজিতা গছটো বগাবলৈ দিলে বহুত জেগা লাগে। সেইকাৰণে আপোনালোকৰ যদি জেগা আছে, আপোনালোকে বগাবলৈ দিব পাৰে। কিন্তু যাৰ জেগা নাই, ইয়াতে এনেকৈ ৰুব পাৰিব। আৰু এনেকৈ ৰুলে ধুনীয়াও হয়, আৰু ফুল 12 মাহে পাই থাকিব। আৰু ফুলৰ আপোনালোকে জানে অপৰাজিতা গছ কিমান গুণাগুণ আছে। আৰু অপৰাজিতা গছ পূজা পাতল দৰকাৰ হয়। আপোনালোকে আৰু যিকোনো আপোনাৰ বেমাৰ আজাৰতো বহুত গুণ আছে। এইটোকে আপোনালোকৰ ওচৰত আজি শ্বেয়াৰ কৰিলোঁ। আৰু মোৰ ফুলনিত থকা অলপ কেইটামান ফুল দেখুৱাইছোঁ, ইমান নাই। আৰু এতিয়া গৰম দিন, এই গৰমত বহুত ফুল মোৰ মৰি গ'ল, আৰু বেছি আপডালো নকৰিলোঁ। সেইকাৰণে ফুলবিলাক বহুত মৰি গ'ল। আৰু এইটোকে আপোনালোকৰ ওচৰত আজি মই দেখুৱালোঁ। আৰু আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ, কমেণ্ট আৰু লাইক কৰি দিব বুলি আপোনালোকৰ ওচৰত সদায় মই আশীৰ্বাদ বিচাৰিছোঁ। মোৰ যদি ভিডিঅ'টো আপোনালোকক বেয়াও লাগে বা ভালো লাগে, আপোনালোকে কমেণ্ট বক্সত জনাব, তেতিয়া মই নিশ্চয় সুখী হ'ম। আৰু এয়া আপোনালোকক মই আজি মোৰ সৰু সুৰা ফুলনিখনক দেখুৱালোঁ থুলমূলকৈ।